নমস্কাৰ মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ এয়া আজি একচুয়ালি বস্তু এটা আনবক্সিং দেখুৱাবলৈ ওলাইছোঁ বস্তুটো একচুয়ালি আহি পেলে মাহঁতৰ ঘৰত আছিলে এতিয়া ভাইটিহঁতে লৈ আহিছে মই OTG এটা লৈছিলোঁ বৰচিলৰ 48 লিটাৰৰ হয় তো তাকে বহুতে এতিয়া কনফিউজ হৈ থাকে কেতিয়াবা ন আমাৰ কেকবোৰ মাইক্ৰোৱেভত ভাল হয়নে OTG কেক বুলি নহয় আছিলে বেকিঙৰ যিখিনি বস্তু আৰু গোটেইখিনি তো মই একচুয়ালি OTGটো বহুতে ভাল পাওঁ তো মোৰ কাৰণে সুবিধাজনক হয় তো হেতু কাৰণে ভাবিছো আপোনালোককো ইয়াৰ কিছুমান ইনফৰমেশন দি দিও মোৰ এটো পৰিলে 10600 পুৰা 10600 টকা পৰিছে তো আপোনালোকেও যদি ল'ব বিচাৰে ল'ব পাৰিব যথেষ্ট ডাঙৰ 48 লিটাৰৰ এটো তো আপোনালোকে ল'ব পাৰিব আহকচোন তেতিয়াহলে ভিডিওটো চাও আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে কৈ থাও যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে লাইক এটা কৰিব বস্তুটো আসলতে মানে কি মাহঁতৰ ঘৰতে আছিল যে তো ওপৰৰ হেইটো খুলি পেলে চাইছিলে কিন্তু উলিয়াব নোৱাৰিলে ইমান ধুনীয়াকৈ পেক কৰা আছে তো নুলিয়ালে ওপৰৰ টেপটো হেতু কাৰণে সেলো টেপ বেলেগ মাৰি পেলে দি পঠিয়ালে তো এটো এতিয়া ইহতি ভাইটিতে উলিয়াইছে চাওকচোন ডাঙৰ ভালেই বাৰু ওপৰটো দেখি বৰ্তমান ভালেই লাগি আছে তো আমাৰ বক্সটো ৰাখিছো তাত নথবা মানুহ এই হেৰিটো সোমাই আছে প্লাগটো সোমাই আছে গধুৰ নাথাকে বেছি ফিফটি এইটো ভাল নেকি ভালেই বুলি কৈছে আৰু ইউজ কৰাতে মই ইয়াত চুবলৈ মনে কৰিছে গৰম হৈ থাকে চাগে টিংটো গৰম হ'বই এই বস্তুবোৰ এটা উলিয়াইছোঁ ভিতৰত কি দিছিলে এখন এজুলি ধৰি পেলাই আমাৰ ধৰা আছে ইয়াতে বস্তুবোৰ উঠাই আকৌ ইয়াত কিবা এটা দি ল'ব লাগিব নালাগে সেইটো ষ্টিক দিয়ে ইয়াত কেক এটা এইটো লাইটটো বেকত কেমেৰামেন মই আৰু ইহতি পুৰা একদম ডেমো দেখুৱাই আছে দেখিছে নে ইয়া ভাইটি পুৰা ডেমো দি আছে একদম আৰু হেৰি মাইক্ৰোৱেভ এটা আছিলে IFBৰ যেটো মানে এতিয়াও পৰি আছে মই একচুয়ালি ব্যৱহাৰ কৰিব নাজানো এনে কি মই গম নাপাও কিন্তু মানে ভাল নালাগে তাত তো OTGত মোৰ বেছিকে মানে সুবিধা পাও তো OTG এটা লমকে ভাবি আছিল আগতে ঘৰত মাৰ ঘৰত এটা চলাইছিলো বাৰু মানে বিৰাটেই ভাল লাগে কিন্তু মাইক্ৰোৱেভটো কিয় জানো বহুতৰ কাৰণে ইজি হয় আৰু বহুতৰ কাৰণে অকন টান হয় আৰু মই এতিয়া এইটো OTGটো ললো কাৰণ এতিয়া প্ৰায় কেক বনাই থকা হয় বা বিস্কিট হক ব্ৰেড হক বন হক এইবিলাক বস্তু আজিকালি প্ৰায় মানে ঘৰতে বনাই খোৱা হয় আসলতে মানে কি লকডাউনৰ পৰা আসলতে বহুতখিনি কথা শিকা হ'ল দেই মানে সঁচা কথা ক'ব গ'লে আগতে যেটো বস্তু ধৰক কিনি আনিছিলো এটা দোকান যাব নোৱাৰা হলো কিনিব নোৱাৰা হলো লেতেৰাহে লাগে ঘিনহে লাগে মানে ইমানেই আপত্তি নহয় মানে নিজৰ কথা কৈছো তো এইবিলাকলে চাই পেলে মানে গোটে বস্তুখিনি শিকা হ'ল এতিয়া ঘৰতে সকলো বস্তু মই বনাও আৰু আপোনালোকেও বনাওক ঘৰত যিমান সাফচিকুনকে পাব মানে ঘৰৰ সমাননো ক'ত হ'ব নহয় জানো তো তাকে হেবিলাকলে চাই কুকাৰতে একচুয়ালি কেক বনাই আছিলো কুকাৰত কেক বনাই পেলে মানে কি আৰু সদায়টো ধৰ কুকাৰত বনাব নোৱাৰি ন আৰু গেছৰো কথা আছে বহুতখিনি তো হেতু কাৰণে মই এইটো আনিমানিমকে বহুত দিনৰ পৰা ভাবি আছিলো ভিডিওটো কৰাৰ মানে আসল কথাটো এইটোৱে হ'ল বহুতে খুধে নহয় যে মাইক্ৰোৱেভত ভাল নে OTGত ভাল মইটোতো প্ৰিফাৰ কৰো যে আপোনালোকে OTGতে বনাব আৰু মইটো OTG ললো বৰচিলৰ 48 লিটাৰৰ হয় আসলতে গুটে মাৰ্কেটত মানে হেৰি নাই
OTG নাই মই যোৰহাট বিচাৰি হাইৰাণ মই গুৱাহাটীত খবৰ ল'লোঁ মানে গোটেইখন শেষত মানে মই লিডুৰ পৰা একচুৱেলি অনা হ'ল তাতে মোৰ ৰিলেটিভছ আছে সেইফালৰ পৰা মোক আনি দিলে তো এনেকৈ মই আনিলোঁ এইটো বৰচিলৰ 48 লিটাৰৰ হয় এইটো প্ৰাইমা 48 লিটাৰ বুলি লিখা আছে তাৰপাছতে বস্তুখিনি মই দেখুৱাই গৈছোঁ তেনে ইজি এইটো হৈছে আপোনাৰ ফাংচন এইটো আপোনাৰ এই চিম্বলটো দেখিছেনে ইয়াত মানে কি হয় আপোনাৰ তলত যিসকলে জানেতো জানেই বাৰু দেই যিসকলে নাজানে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ ইয়াত দুডাল হিটাৰৰ যি দুডাল তার থাকে ন তেনেকৈ ইয়াত দুডাল আছে এই আগলৈ আছে এডাল দুডাল আৰু ওপৰত আছে ইয়াত ওপৰত দুডাল আছে এডাল আৰু এডাল যেতিয়া আপোনালোকে নহয় মানে তলফালৰ পৰা হিটটো দিব নহয় তেতিয়া এইটো সুইচটো আপোনালোকে এনেকৈ মানে ইয়াত থাকিব আৰু যেতিয়া দুইফালৰ পৰা দিব এই ওপৰত এডাল লকা আছে এইটো আৰু এডাল তলত দিছে না তেতিয়া আপোনালোকে এইটোত দিলে মানে কি হ'ব ই মানে দুইফালৰ পৰা হিটটো পাব এইফালৰ পৰা দিলে কি হ'ব অনলি ওপৰৰ পৰা পাব এইটো দিছে না ওপৰত যে লকা আছে এইটো তাৰপাছতে ঠিক তেনেকৈ মানে এইখিনি বস্তুটো এডজাষ্ট কৰিব পাৰিব এইটো আৰু তাৰপাছতে হৈছে আপোনাৰ এইটো হৈছে আপোনাৰ টেম্পাৰেচাৰটো ইয়াত আপুনি কিমানটো আপোনাক হিটটো লাগিব সেইটো আপোনালোকে ইয়াতে মিলাই দিব পাৰিব তাৰপাছতে হৈছে এইটো টাইমটো 30 মিনিট 15 মিনিট সি যেতিয়া তাৰ সময়টো হৈ যাব সি তেতিয়া অটোমেটিক এইটো গৈ এনেকৈ বাজি যাব এইটো যেতিয়া বাজি যায় তেতিয়া মানে বস্তুটো যিমানটো আপুনি টাইম দিছে সিমানটো হৈ গৈছে মানে যদি আপোনাৰ আকৌ প্ৰবলেম হৈছে বোলে নহয় বস্তুটো সিজা নাই আপুনি আকৌ অকণ দি দিয়ক একচুৱেলি কাৰণ মানে মই লোৱাৰ এইটোৱে মই OTG এইটো কাৰণে খুবেই ভাল পাওঁ মানে আপুনি ইচ্ছামতে এতিয়া মাইক্ৰৱেভত কিবা এটা বস্তু দি ল'লে টাইমাৰটো মানে কি হয় আপোনাৰ দিলে দি পেলাই আকৌ নহ'লে আকৌ মিলাবলৈও অসুবিধা হৈ যায় আচলতে পাৰি চাগে দেই কিন্তু মোৰ এইবিলাক মানে আপোনাৰ হেৰি বিষয়ে ইমান আইডিয়া নাই মাইক্ৰৱেভৰ বিষয়ে মই দেখুৱাম মোৰ মাইক্ৰৱেভটো আপোনালোকক নতুনেই হৈ আছে তেনেকৈ আছে তাৰমানে একো বেয়াই হোৱা নাই মই এইটো লগত দিয়া আছিলে মই তেনেকৈ থৈ দিছোঁ তো এইটো এতিয়া কথাটো হ'ল বৰচিলটো মই কিয় ল'লোঁ বৰচিলটো হৈছে একদম বহুত এটা পুৰণা ব্ৰেণ্ড হয় তো বৰচিলৰ বস্তু মই ব্যৱহাৰ কৰি আছোঁ একো আজিলৈকে বেয়া পোৱা নাই মানুহে একচুৱেলি ফিলিপছ বা বাজাজৰ বিচাৰে বা ফিলিপছ বা বাজাজৰটো কোনো বেয়া নহয় আচলতে বস্তু ব্যৱহাৰৰ ওপৰত দেই মোৰ মতে মানে বস্তু আপুনি ব্যৱহাৰ যিমান ভালকৈ কৰিব নহয় যিমান ধুনীয়াকৈ ৰাখিব আপোনাৰ সিমান দিন যাব কিন্তু তো বৰচিলটো মই ভালেই পাওঁ বেয়া নাপাওঁ আৰু বহুত কেইজনক লোৱাৰ আগত সুধিছিলোঁ তেতিয়া ক'লে যে বৰচিলৰ ব্যৱহাৰ কৰি আছে তেখেতলোকে বেয়া পোৱা নাই আৰু যেতিয়া মাৰ্কেটত পাবলৈ নাই আকৌ ভাবিলোঁ এইটো পাওঁতে লৈ থওঁ নহ'লে আকৌ এইটোও নাপাম ন তো সেইটো কাৰণে মানে এইটো লৈ থোৱা হ'ল তো ইয়াৰ লগত বিশেষ একো নাই এইখন দিছে এইখন জালিখন দিছে এইখনত আপোনালোকে মানে ধুনীয়াকৈ 1 পাউণ্ডৰ 2টা কেক ধুনীয়াকৈ সোমাই যাব তাৰ উপৰিও আৰু কিবা কিবিও দিলে আপোনালোকে অকল মই কেকৰ কথা কোৱা নাই দেই আৰু মানে যি বনাই মানে স্পেচটো বহুত বেছি তো সেইটো কাৰণে ভাল এখন দিছে তাৰপিছত এইখন দিছে এইখন এই ট্ৰেখন যিহেতু বনাই থকা অৱস্থাটো গৰম হৈ থাকে ন এইখন আপুনি ধৰি পেলাই এনেকৈ আনিবলৈ দিছে তাৰ উপৰিও এই দুডাল দিছে দেখুৱাই আছোঁ যথেষ্ট ডাঙৰ চাওক ভিতৰটো এইডাল দিছে ষ্টিকডাল এইডালত মানে সেই মাংস চাংস আপোনালোকে আৰু ইয়াত দিছে এনেকৈ বেকাকৈ দুডাল সেইডাল খুচি পালে মাংস এই চিকেন এইবিলাক ৰোষ্ট কৰিলে ইয়াত লগাই দিব লাগে আৰু মানে ইয়াতে বস্তুটো হৈ থাকে তো এইটোৱে চাফ চিকুণ কৰিবলৈও সুবিধা বিশেষ একো টান নহয় তেনেই চিম্পল আমি গেছত যেনেকৈ বস্তু মানে বনাওঁ কমাওঁ বঢ়াওঁ ইয়াতো ইজিলি কৰিব পাৰিব বৰ এটা বিশেষ টান নহয় মানে সেইটো কাৰণে একচুৱেলি OTGটো মানুহে যি জানে মানে সি সদায় OTG কথাই ক'ব আপোনালোকক তেনেকুৱা কথা আৰু ইয়াৰ হেণ্ডেলডাল খুব ধুনীয়া দেই মই হেণ্ডেলডাল যে সঁচাকৈ ইমান ভাল লাগিছে নহয় হেণ্ডেলটো বহুত ভাল লাগিছে মোৰ মানে বহুত ছফ্ট আৰু এইডাল লাগিছে ন ইমান ধুনীয়া তো এইটো গোটেই বস্তুটো এয়া আৰু বিশেষকৈ চুইচকেইটা যে নহয় কিবা এটা ধুনীয়া লাগিছে ন চুইচকেইটা মোৰ বহুত ভাল লাগিছে নহ'লে চুইচবোৰ প্ৰায় একেই থাকে আপোনাৰ ইয়াত চব লিখা আছে আৰু ব্লাড টেম্পাৰেচাৰ টাইমাৰ পাৱাৰ এইখিনি আৰু কনভেকশ্যন মোড সম্পূৰ্ণ কিন্তু হেৰিতকৈ বহুত কম পৰে বাজাজ হওক বা ফিলিপছতকৈ অলপ বহুতেই কম পৰে তো মোৰ এইটো 10,500 পৰিছিলে 500 কেইটকা জানো পৰিছিলে মই চাব লাগিব তো তেনেকুৱা কথা গতিকে আপোনালোকেও যদি ভাবিছে যে এনেকুৱা এটা অতিকে প্ৰয়োজন বিশেষকৈ মানে বেকিঙৰ ক্ষেত্ৰত মানে তো যদি বিচাৰিছে যে ল'ব লগা হৈ আছে তো মই সেইটো কাৰণে আপোনালোকক কওঁ যে আপোনালোকে OTG লওক কিন্তু বৰচিলৰো যে ল'ব মই সেইটো নকওঁ আপোনালোকে বৰচিল নলৈ পেলাই যিটো ব্ৰেণ্ডৰ লয় সেইটো আপোনালোকৰ ইচ্ছা
কিন্তু মই এইটো বস্তু দেখুৱাৰ কাৰণ এইটো হৈছে মই মানে এইটো ভালে পাইছোঁ, একো বেয়া পোৱা নাই। তো ইয়াতে মই বনাম, প্ৰথম কেক এটাকে বনাম বুলি ভাবিছোঁ, আৰু মই বনালে আপোনালোকক ধুনীয়াকৈ দেখাম কেনেকৈ কৰিছোঁ। আৰু ল'লে মানে কি একচুৱেলি ডাঙৰটো ল'ব, সৰুটো নল'ব, কাৰণ সৰুটো ল'লে মানে কি হয় ইমানটোহে থাকে, ইমানটো থাকে, বাঢ়ি পেলাই বা ডাঙৰ ভিতৰটো ইমান কম স্পেচ থাকে নহয়, ভালকৈ মুৰ্গী এটাও নোসোমায় মানে ৰ'ষ্ট কৰোঁ বুলি ক'লে। তো গতিকে ল'লে মানে আপোনালোকে পইচা চইচা গোটাই মেলি একেবাৰে ডাঙৰটোৱে ল'ব, মই সেইটোৱে বিচাৰোঁ মানে। তো ডাঙৰটো ল'লে কি হয়, এইফালেও কিবা এটা আপোনালোকে পাতিছে, লৰালৰি হৈছে বোলে, ইয়াতো কিবা এটা দিলে, ইয়াতো দিলে, মানে চাৰিটা বস্তু চাৰিটা চুকত ধুনীয়াকৈ সোমাই যাব। তো ল'লে সেইটো কাৰণে দুদিন লাগিলে ৰৈ লওক, ইমাৰ্জেঞ্চি যদি কাৰোবাৰ ল'ব লগা আছে দুদিন ধৈৰ্য ধৰি মানে ৰৈ একেবাৰে ডাঙৰটো লওক। এবাৰেই ল'ব, যিহেতু এইটো বস্তু বহুত দামী বস্তু, এবাৰেই ল'ব, গতিকে ডাঙৰটো লওক। তো মোৰ ফালৰ পৰা মই সেইকেইডাল ষ্টিকৰ লগত যিকেইডাল কথা কৈছিলোঁ মই দিছে বুলি, এইকেইডাল এই গোটাকৈ মুৰ্গী চুৰ্গী ৰ'ষ্ট কৰাৰ সময়ত এনেকৈ খুচি পেলাই দিয়া হয়, দুডাল দিছে। মই এইকেইডাল যেতিয়া বনাম তেতিয়া আপোনালোকক ইউজ কৰি দেখুৱাম বাৰু, এনেকৈ দিয়া হয় এই দুডাল। মোৰ IFB মাইক্ৰ'ৱেভ হয়, এইটো মই ব্যৱহাৰ কৰাই নাই, কৰিছোঁ মানে এদিন দুদিন কৰিলোঁ, কিবা ভাল নাপাওঁ এইটো। আপোনালোকৰো চাগে এনেকুৱা আছেনে বাৰু কাৰোবাৰ? মই যে এইটো একদমেই ব্যৱহাৰ নকৰোঁ দেই, মানে ইমানেই টান টান লাগে নহয়, কিয় ক'ব নোৱাৰোঁ, মই বিৰাটেই টান পাওঁ। এইটো নতুনেই হৈ আছে মোৰ, যেনেকৈ আনিছোঁ তেনেকৈ মাত্ৰ এদিনে দুদিন কিবা বনাইছিলোঁ, বাছ এইটোৱে। গতিকে এতিয়া নতুন আলহী যিটো আহিলে তেখেতক বেছি গুৰুত্ব দিয়া হ'ব, এখেতক ইয়াতে আৰু ভৰাই থৈ দিছোঁ, কি কৰিব উপায়টো নাই, এনেই পাকঘৰত জেগাটো খাই থাকে ন, তো সেইটো কাৰণে ইয়াতে থৈছোঁ। এখেতক বক্সত ভৰাই পেলাই একদম চিল টিল কৰি ভৰাই থ'ব লাগিব, কেতিয়া যে চলাব পাৰিম মই এইটো। আৰু এটা কথা কওঁ, মই কেক আইচিঙৰ ওপৰত কিছুমান টিপছ দিম বুলি ভাবিছোঁ। টিপছ মানে কি, ষ্টাৰ্ট মই কৰিমহে, কৰা নাই, সৰু সুৰা ধৰক আইচিঙৰ ওপৰত, ডিজাইনিঙৰ ওপৰত, তো সেইবিলাক মই মোৰ চেনেলটোত দি যাম। কিন্তু মই আজিয়ে যে দিম নকওঁ দেই, মোক অলপ সময় লাগিব, মই এইকেইদিন যথেষ্ট বিজি, মানে বহুত বিজি আৰু। তো অলপ স্কুলৰো কাম আছে, এতিয়া পৰীক্ষাও পাতিবলৈ লৈছোঁ, যথেষ্টখিনি কাম আছে, অলপ আজৰি হৈ লওঁ, তাৰপিছতে মই লাহে লাহে খুব ধুনীয়াকৈ বনাব লাগিবতো, কাৰণ মই ভিডিঅ'টো বনালেই নহ'ব, আপোনালোকে শিকিবওতো লাগিব নহয় জানো। গতিকে বস্তুখিনি খুব ধুনীয়াকৈ মানে মই বনাম, তাকে আপোনালোকে যোন যোন ইণ্টাৰেষ্টেড হয় বা কেকৰ ডিজাইনখিনি সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ভিডিঅ'বিলাক প্ৰায়বিলাক মই ইউটিউবতে দিয়া হয়। তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদিহে আপোনালোকক সেই টিপছসমূহ লাগে। গতিকে সৰু সৰু কিছুমান কথা জানিব পাৰিব আপোনালোকে, সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেলটো টিপি পেলাই অল কৰি দিব, তেতিয়াহে আপোনালোকে লগালগ ন'টিফিকেশ্যনখিনি পাব, নহ'লে লগালগ নাপাব। ঠিক আছে, আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।